মই যাবলৈ মাবলগীয়া আছোঁ এতিয়া ধুনীয়াকৈ ওলাই আহিম বিয়া খাবলৈ বৰ্তমান শাক কাটিবলৈ আহিছিলোঁ এই সিহঁতৰ লগত শাক কুটি আজৰি এতিয়া ঘৰলৈ যাম লিপষ্টিক লগাম কাজল লগাম ফুট লগাম ধুনীয়া কাপোৰ পিন্ধি ষ্টাইল কৰি গুচি আহিম ষ্টাইল কৰি আহিম এই ভিডিঅ' ষ্টাইল কৰি আহিব পিছত দেখাম কিজনী শাক কুটা পাৰ্টি শাক কুটা আমি পিঁয়াজ কাটিছোঁ নাই মোৰ ভাল পোৱা খানা বনতা খাই দাইল বনতা খাই এইখিনি নিৰামিষ চব্জি বনতা খাই মাছ বনতা খাই বিয়া আধুনি নেকি বিয়া হেল্ল' গাইজ নমস্কাৰ মই জিনামণি ধাদুমিয়াৰ মোৰ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আমি এতিয়া হাবি হাবি ৰাস্তাই ক'ত গৈ আছোঁ আপোনালোকে চাই থাকক শেষলৈ ভিডিঅ'টো আমি গাঁৱলীয়া মানুহ গাঁৱলীয়া ৰাস্তাই গৈ আছোঁ দেখিছেনে হাবি ৰাস্তাই মানে এই হাবি ৰাস্তাটোত গ'লে মানে আমি সোনকালে পামগৈ ভাল ৰাস্তা আছে নাই বুলি নাভাবিব কিন্তু ভাল ৰাস্তাই গ'লে মানে আমাৰ বহুত দূৰ হ'ব সেইটো কাৰণে আমি হাবি হাবি ৰাস্তাই গৈ আছোঁ এই আছক গাইজ আমাৰ লগত কোন কোন আহিছে নানু বেটী এইজনী আমাৰ স্বপ্না বা এইজনী কৰিশ্মা এইপিনে আৰু এজনী আহিছে আৰু নেটটুকলো বেটা এটা আহিছে হাই কৈ দিয়া বেটা হাই কৈ দিয়া বা এতিয়া গৈ থাকোঁ আপোনালোকে লগত গৈ থাকক মোৰ লগত ক'তনো গৈ আছোঁ চাবলৈ আমি ষ্টাইল কৰি আহিছোঁ আপুনি আহিম বুলি হাই এজনী আমাৰ মাহী হয় এজনী টিনা আমি এতিয়া আৰু এজনী মাহী ঘৰলৈ গৈ আছোঁ মানে মাহীহঁতি বিয়া খাবলৈ আহিব যাৰ কেনেকৈ ধৰি নহয় এই যে হেৰিয়াক কৈছোঁ কৈছা কইনা কান্দি আছে এজনী দুটা বাইদেউ এজনী আমাৰ কইনাজনী যাবলৈ ওলাইছে আদৰি দিওঁ দেই Hello guys, this is YouTube channel. Please subscribe and like. And share. Like আমাৰ ভিডিঅ'টো বাই বাই নতুন এটা ভিডিঅ' আকৌ পুনৰ আহিম